গুড মৰ্ণিং গাইজ, সকলোকে মোৰ মিনি ব্লগছলৈ স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱা মই টোপনিৰ পৰা জাষ্ট উঠিলোঁ গাইজ। এতিয়া বাজিছে 9 বাজিছে। চ' কি কৰিমেই, এইবিলাক চকুৰ পতাবিলাক এনেকুৱা ক'লা হৈছে, মানে ভিটামিনৰ অভাৱত চাগে। এতিয়া মই চাহ পানী খাম অকণমান গাইজ, মানে কি ক'ম, চাহ পানী চেছ কৰিছে, অকণমান গৰম কৰি নিজে খাব লাগিব। এতিয়া চাহখিনি খাই লওঁ। খাই বহুত আজি কাম আছে, মানে গাটো বহুত বেছি ভাল নহয়, তাৰ বাবে চাহ পানীখিনি খাই লওঁ। টোপনিৰ পৰা বহুত দেৰি হ'ল আজি উঠোঁতে, কি ক'ম আৰু, মানে গা ভাল নাথাকিলে টোপনি মাৰিও ভাল নালাগে, মানে টোপনিৰ পৰা উঠিবও মন নাযায়, তেনেকুৱা হৈছে আৰু গাইজ। আৰু এতিয়া চাহখিনি মই খাই লওঁ, যিহেতুকে বহুত গৰমো পৰিছে। গৰমত মোৰ এনেই চাহ খাবৰ ইচ্ছা নাযায়, তথাপিও মানে চাহটো মানে ৰাতিপুৱা খাব লাগে, যিহেতুকে ভাতটো ৰাতিপুৱা ভিতৰে নাযায়। তথাপিও কেতিয়াবা মই ভাত খাওঁ বাৰু। কোনে কোনে ভাত ৰাতিপুৱা খাই জনাব। মই কেতিয়াবা খাওঁ, মানে ডেইলি নাখাওঁ, কেতিয়াবা মানে খোৱা যায়। আৰু চাহখিনি বহুত বেছি গৰম গাইজ, তাৰ মোৰ মুখৰ এক্সপিৰিয়েঞ্চতে গম পাইছে কেনেকুৱা হৈছে চাহখিনি। ধন্যবাদ।